390 ভাৰ্চেছ RS 200 বেক সাইডে ছোৱালী বহি আছে হেলমেট নাই অলপ ক্যামেৰা দেখাবলে হল ফুটেজ খাব কাৰণে আগত আহিবই মানে মই এতিয়া আছো ঘৰত আৰু নবীনৰ ইলেক্ট্ৰিক স্কুটিখন লৈ কিনে গৈ আছো আৰু মোৰ এটা মেন্ট্ৰা পৰা অৰ্ডাৰ দিছিলো টি-শাৰ্ট এটা অলপ মানে লম্বা হৈ গল মানে আপাৰ আসাম ৰাইডৰ কাৰণে টি-শাৰ্টটো মই অৰ্ডাৰ দিছিলো পিন্ধিবৰ কাৰণে আৰু ৰিটাৰ্ণ কৰি দিলে এটো আহি নাপাব টাইমত তো টাইম লাগি যাব হেতু কাৰণে অলপ মানে লম্বাটো অলপমান কাটি আনিম তো এটা গৈ আছো বলক মটৰ ব্লকত লগ পাইছো এতিয়া টি-শাৰ্টটো লৈ ললো এটো আগত লৈ লৈছো আৰু কি টি-শাৰ্ট অৰ্ডাৰ দিছিলো এটো দেখাই আছো আপোনালোকক দৰ্জি দোকানত যাই কিনে দেখাম যেতিয়া মানে ফিটিং কৰিব কাৰণে যেতিয়া ফিটিং স্কুটিখনত আপোনাৰ সাউন্ড নাই হেতু কাৰণে আপোনাৰ মানে মানুহে গমে নাপায় সাইডে দিব নোখোজে গমে নাপায় কিবা হেতু কাৰণে চলাই কিনে বহুত বেছি ভাল লাগে একো ভাইব্ৰেচনে নাই আপোনাৰ তিনিআলিৰ একদম লগালগি এটো ডাস্টবিনৰ ওচৰতে এখন দোকানখন আৰু আমাৰ যিমান লগৰ আছে সবে এখন দোকানতে আপোনাৰ লগৰখিনি সবে ইয়াতেই চিলাই মানে চিলোৱা কাম সৰু লাগে সৰু কৰিব লাগে যি কো ফিটিং কৰিব লাগে সব ইয়াতে কৰে আঙ্কেলৰ তাত বহুত বেছি ভাল হয় তো মই যটো টি-শাৰ্ট অৰ্ডাৰ দিছিলো টি-শাৰ্টটো সব বহুত বেছি লম্বা হৈ গৈছে আৰু আমাৰ এটো হল আমাৰ বেলতলা তিনিআলিৰ এটো হল উস্তাদজি আমাৰ যিমান লগৰ আছে বেলতলাৰ যিমান লগৰ আছে সবে বহুত বছৰৰ পৰা ইয়াতে যিমান মানে কাপোৰৰ ফিটিং অফ কিবা সব আমাৰ দাদাই কৰে হয় কি নাই তারপরে বেলতলা তিনিআলিত আছে দোকানখন আপোনালোকে আহিব আহি কিনে চেক কৰি ল'ব বহুত বেছি ভাল কাম কৰে দি দিলো কাপোৰৰ দোকানটো আৰু এটো মাৰ্কেটৰ আগতে মানে এনেকে ডাস্টবিনটো থৈ দিছে চাওক এটো গুছাব লাগে এটা বেলেগ এটা জায়গাত থব লাগে কাৰণ ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ বেলতলা তিনিআলিৰ পৰা খুমাই কিনে এনেকে দোকানৰ আগত ডাস্টবিনটো এনেকে থৈ দিছে চাওক পুৰা গুটে বহুত বেছি গোন্ধ আৰু এখানে হল নবীন ভাইৰ দোকান এখন স্কুটি এখন দোকান জয়নগৰ চাৰিআলিতে আছে নবীন ভাইৰ দোকান আপোনালোকে চিনি পায় বহুতে তো মোৰ চেনেলৰ পৰাও যাব যাই কিনে মোবাইল চাই ল'ব এতে বহুত ভাল ভাল মোবাইল পায় সেকেন্ড হ্যান্ড বহুত ভাল ভাল কন্ডিশনৰ ফোন পায় আপোনালোকে ভিডিঅ'বোৰ চাই আছে আৰু সাবস্ক্ৰাইব কৰা নাই আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো ধনজিত ডেকা ইনষ্টাগ্ৰামতো ফলো কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব বহুত বেছি ভাল লাগে All right guys এতিয়া আমি কংকনৰ ৰুমৰ পৰা উলালো আৰু আমি আজি গৈ আছো এটা নবীনৰ ইলেক্ট্ৰনিক স্কুটি নবীনৰ ইলেক্ট্ৰনিক স্কুটি এখন লৈছে নবীনে এখনত আছো আজি এক্সপেৰিয়েন্স যায় মোৰ আজি ইলেক্ট্ৰনিক স্কুটিত এতিয়া আমি গৈ আছো কিবা খাব কাৰণে আমাৰ দুপৰীয়া লাঞ্চ কৰি ললো জয়নগৰতে আৰু এতিয়া আমি গৈ আছো সোয়াইফৰ তাৰ পৰা উলাম আমিৰ ভাই কিবা এডিট কৰি আছে হেতু কাৰণে অলপ লেট হ'ব বুলি কৈছে তো হেতু কাৰণে আমি তালৈকে গৈ আছো তো তাৰ পৰা একেলগে আমি উলাম আৰু এইখন স্কুটিখন আপোনাৰ টপ স্পীড 5960 ইমান উঠে হল দাম হল 1 লাখ টকা আৰু সুজুকি আন্ডাৰত আহে আপোনালোকক দেখাই আছো ওভাৰভিউ এটা লুক এটা দেখাই আছো আৰু এটা আমি আহি পালো 6 মাইল আৰু স্কুটিখন জামত চলাবৰ কাৰণে বহুত বেছি ভাল আপোনাৰ ওয়েট নাই এটো আৰু ফুল চাৰ্জ দিয়াৰ পিছত আপুনি এখন স্কুটি লৈ কিনে 150 কিলোমিটাৰ আৰামছে যাব পাৰে আপুনি 150 কিলোমিটাৰ বঢ়িয়াকে আপুনি যাব পাৰিব আৰু এখন ফুল চাৰ্জ হতে আপোনাৰ 5 ঘন্টা সময় লাগে 4.5 ঘন্টাৰ ভিতৰত আপোনাৰ এখন ফুল চাৰ্জ হৈ যায় সোয়াইফৰ ৰুমৰ পৰা আমি উলাই আহিলো আৰু আমি এটা গৈ আছো জয়নগৰ আৰু জয়নগৰৰ আমি অল আসাম ৰাইড বহুত জলদি গৈ আছো আমিৰ ভাই বাইক ৰাইড কৰাব দিছে কালি দিব চাগে কালি হল যোৰহাট গৈছিলো তাকো বাছত মই আপাৰ আসাম আজিলৈকে যাই পোৱা নাই তো শিৱসাগৰ যাব বহুত মন আছে বহুত তাতে হিষ্টৰিকেল বস্তু আছে এটো চাপ আপাৰ আসাম ৰাইড আৰু এবাৰ লগতে ব্লগিংও কৰিম আপোনালোকে চাব 390 ভাৰ্চেছ RS 200 Steady, I feel ready, but my legs heavy, I don't get it. How come I haven't hit it already? Still working, I'm still learning, I'm still searching, finally earning something, finally turning something called a profit. If I hear you talking shit, don't get caught in it. I'll be popping off and hit your ass, dropping all your shit. Yeah, I promise this, I got promises, you ain't stopping this. Cross my shit, you'll be knocked unconscious, bitch. That's the consequence, I got this, I will not quit. Man, I'm on it, honest, I'm gon' launch quick, then I'm gone. It's just a matter of time before I'm over the climb and moving under my prime. Just quit my 390 versus RS 200 ক্যামেৰা দেখাবলে হল ফুটেজ খাব কাৰণে আগত আহিবই মানে বেক সাইডে ছোৱালী বহি আছে হেলমেট নাই অলপ ভালকে অলপ লাহে লাহে চলাব লাগে এটো নাই ক্যামেৰা আছে লগিং কৰি আছে যাও আগত যাও RS বাইকখন আপোনাৰ সিটিৰ কাৰণে বহুত বেছি ভাল হয় RS
নেকেড বাইক চিটিৰ কাৰণে 200 হওক RS হওক